চাউল থাকিলে শাকলৈ চিন্তা, শাক থাকিলে চাউললৈ চিন্তা কৰিব। ভোকৰ ভাত বোলে পিয়াহৰ পানী বোলে সময়ত নাখালে দেহা হ'ব হানি। নমস্কাৰ জনাই সকলোকে মই ইণ্টাৰভিউ দিলে স্বাগতম জনালোঁ। আজি দিনত অকণমান ৰ'দ দিছিলে, ভাবিলোঁ গোটেই দিনটো আজি ৰ'দ দিব নি, কাপোৰ কানিবোৰ ধুব পাৰিমনি নাই, কিন্তু একে বতৰ কৰিলে, সেয়েহে শুই দিলোঁ। এতিয়া শুই উঠি মুখখন অকণমান ধুই আহিছোঁ। বোলো দুপৰীয়া ভাত কেইটামান খাওঁ, ভাতকেইটানো কিহে খাওঁ। আমি যিহেতু দুখীয়া মানুহ, সেইকাৰণে একোৱে অভ্যাস নকৰোঁ। প্ৰায় মানে বেলেগৰ কথা নকওঁ, আমাৰ লেখীয়া মানুহৰ কথা কৈছোঁ। মই বিশেষকৈ আমাৰ ঘৰখন যিকোনো কামত একো ৰাপ নাপাওঁ, বা আজি শুলোঁ বুলিয়ে সদায় শুই নাথাকোঁ। বোলে আমি কাম কৰি খোৱা মানুহ, যিহেতু টাইম টেবুল পালেহে শুওঁ। আজি মাছ মাংস খালোঁ বুলিয়ে বা সদায় যে মাছ মাংস নহ'লে ভাত নাযাব সেইটো বুলিয়ে নহয়, যিহে পাওঁ তিহে ভাত খাওঁ। এতিয়াও সুন্দাই খাওঁ, ঠাণ্ডা ভাত কেইটামান আছে, সেয়ে ভাবিলোঁ পানী ঢালি কি পাওঁ সেয়াই খাই দিওঁ। যদিও ভোক লাগে, আমাৰ নিমখ আৰু জলকীয়া কাৰণে যথেষ্ট, সেয়া এনেকেই ভাত খাওঁ। আমাৰ একো ক'তোৱে আমি ৰাস নবহাওঁ। তাৰপিছত স্পৰ্টিং লগাই আছোঁ। ঘৰত কোনো নাই, মাও নাই, দেউতাও নাই, যিহেতু বা শহু নাই, শাহু নাই। সেয়েহে ঘৰত থকা টাইমকণ বেছি ৰ'দ চ'দ দিলে মানে আৰু স্পৰ্টিং পিন্ধি থাকোঁ। ৰ'দ দিয়া দেখি লগাই লৈছিলোঁ, কিন্তু বৰষুণে দিলে কি কৰিব, শুই থাকিলোঁ। এতিয়া শুই উঠিছোঁ, মুখখন অকণমান ধুই আহিছোঁ। আৰু কঁঠালগুটি কেনেকৈ ভাজি খাইছোঁ আপোনালোকক দেখুৱাম দে। কঁঠালগুটি কিমান ভাজিম এতিয়া। কঁঠালগুটি কাটি কৰি ভাজি নহয়, এনেকৈ বাকলি চাকলি কেৰাহীত দি খোলাত দি খাই পাইছে নাই? সেইটো খোলাত দিয়া বুলি কয়, বাকলি চাকলিয়ে। কিছুমানে ফুটুৱাই ধপধপকৈ এনেকৈ কঁঠালগুটিটো ফুটুৱাই ভাজে, কিন্তু আমি কঁঠালগুটি নুফুটুৱাও, সেনেকৈ গোটাকৈ দি দিওঁ। আপোনালোকক চাগে ভজা দেখুৱাব নোৱাৰোঁ। খাবলৈ আনিলোঁ ঠাণ্ডা ভাত দিছিলে, পানী দি থোৱা। এইফালে আছে গোল নেমু, ভোট জলকীয়া, নিমখ, চানা। 10 টকাত চানা জেল 50 গ্ৰামো নিদিয়ে হপায়। এইবোৰ কঁঠালগুটি খোলাত দিম বুলি কৈছিলোঁ, যিহেতু আপোনালোকক নেদেখুৱালোঁ। এইটো ফুটি দিছে নাই, কেনেকৈ ইয়াৰ মালটো ওলাই গুচি গ'ল, গোটেই গায়ে চাই পৰে, সেইবাবে আপোনালোকক নেদেখুৱালোঁ। এনেকৈ এতিয়া ভাত খাম। এনেকৈ গুচাই দিলে ধুনীয়াকৈ একদম গোচ খাই যাব দিছে আৰু। যদি ফুটুৱাই দিয়া হয়, এইটো এনেকৈ কটাৰী আগ মাৰি যদি ফুটুৱাই পিনি কেৰাহীত ভজা হয়, তেতিয়া কঁঠালগুটিটো টাইট হৈ যায়। এইটো এনেকৈ যদি নুফুটাকৈ ভজা হয়, তেতিয়া কঁঠালগুটিটো একদম কোমল, মাছটো ফুচফুচীয়া হয়। প্ৰায় আমি এনেকৈয়ে পানী ঢালি কৰি ভাত খাওঁ আৰু। ভাত খাই আদায় হৈ গ'ল নিচিনা, যিহেতু ভোকত আছিলোঁ, সেইকাৰণে চব খালেও সুন্দা হ'লেও। চাওঁচোন এতিয়া গধূলিলৈ কি কৰিব পাৰোঁ। ভোকৰ ভাত বোলে পিয়াহৰ পানী বোলে সময়ত নাখালে দেহা হ'ব হানি, সেইবাবে সুদাই নিকাই হ'লেও খালোঁ। আপোনালোকেও খাব যদিহে ভোক লাগে, এলাহ কৰি নাথাকিব। মই খাই ল'লোঁ, এতিয়া যাওঁ গধূলিলৈ কি কৰিব পাৰোঁ তাকে কৰোঁ। দুপৰীয়া ভাত সুদাই নিকাই খাই ল'লোঁ, কাঁহী চামুচে ধুই ল'লোঁ। আকৌ ৰাতিলৈ চিন্তা কৰিবলগীয়া হ'লেই। ইয়াত দিছে নাই আমাৰ বৰমূলত কুটোৱা ধান, কিমান ধান আছে এইবোৰ, আৰু ঘুগুলা কিমান ওলাব চাব দে। মই এতিয়া জাৰি দিম, এতিয়া জাৰি থৈ দিওঁ, পোহৰ হৈ দিনৰ ৰাতি। কাৰেণ্টৰ কথা একো বিশ্বাস নাই, এই আহে এই যায়, এই আহে এই যায়। আৰু ছোৱালীজনী অকণমান ওলাই গৈছে, সেয়ে ভাবিলোঁ জাৰি থওঁ। কিমান ঘুগুলা ওলাব চাব দেই। বৰমূলত কুটোৱা ধান ধুইয়ে খাব পাৰে, আমাৰ কিন্তু চিংকি মেলত কুটোৱা নিচিনা এনেকৈ হয়। এই চাচোন কিমান তুঁহগুৰি, ইমান ধুনীয়াকৈ ধানখিনি ৰ'দত দি পঠিয়াওঁ। দুবাৰ তিনিবাৰকৈ ৰ'দত দিওঁ, তেওঁলোকে এনেকৈ তুঁহগুৰি আহে। কেঁচাকৈতো দি নপঠিয়াওঁ তুঁহগুৰি আহিবলৈ। আপোনালোকে নাভাবিব আকৌ এইজনীয়ে কেঁচাকৈ দি পঠিয়াই সেইকাৰণে তুঁহগুৰি আহে। যেইবাৰ কুটাবলৈ নিয়ে সেইবাৰে ৰ'দত দি পঠিয়াওঁ। ঘৰৰ ধান নহয় আকৌ দেই, আপোনালোকে ঘৰৰ বুলি নাভাবিব, এইবোৰ কিনা, পইচা পালে কিনি থওঁ। এইবাৰ কি হয় হ'ব, ভগৱানেহে জানে। কাম বনো কৰিবলৈ পৰা নাই, কিনিবই পাৰোঁ নে নোৱাৰোঁ এনে। ৰাতিৰ কাৰণে চাউলকেইটাহে যোগাৰ কৰিলোঁ, কিন্তু শাকটোতো নাই। সেইজোপা ৰঙালাও দেখিছেনে, একেজোপা কাষতে বগাই আছে, সেইজোপা আগ কেইটামানকৈ আনিমগৈ এতিয়া ৰাতি সাজৰ কাৰণে। সেয়া ব'লকচোন যাওঁ। এই দিছে এইখন কিমান হাবি হ'ল, একদম কাজিৰঙা জংঘল। দেখিছে নাই আপোনালোকে? কাজিৰঙা জংঘল নাদেখে যদি আমাৰ এইখনেই কাজিৰঙা জংঘল। বাৰিষা দিনত হাবিবোৰ যেনেকৈ বাঢ়ে, শাক পাচলি ৰুলে নেবাঢ়ে, একদম পানী পালে বুলি বুন্দা লাগে। কিন্তু হাবি দিছে নাই, গছ লাগি ডাঙৰ হৈ আহিব। এই যে ৰঙালাও কলি আছে, কলিয়ালেও কি হ'ব, একদম ইমানটোতো হয়, হৈ পৰে, সেইবাবে আজি আগখিনিকে খাই পেলাম। নহ'লে ভাবিছিলোঁ গুৰিটোহে কাটিম বুলি, আগকে কাটিম আজি। ৰাতিৰ কাৰণে যিহেতু শাকটো নাই, এইটোকে খাব লাগিব। বাজি গাভিনী আগ চাবলৈ নাই, চব কাটিছোঁ আৰু। বাজি আগ চাবি, বাজি আগ। আমাৰ মাহঁতে আগতে কয় বাজি আগবোৰহে খাওঁ দেই, এইবোৰ ৰঙালাও কলি আছে আগ নাখাওঁ, বা পানীলাও কলি আছে আগ নাখাওঁ। মই চাবলৈ নাই, যিহেতু লাগে আৰু হয়, সেইবাবে চব কাটি যাব।
আপোনালোকে জানেনে আমি যদি খেতি কৰোঁ আমি বস্তুটো খেতিটো মানে ৰঙালাওটো খাবলৈ নাপাওঁ, আগখিনিহে খাবলৈ পাওঁ। ৰঙালাও লাগে সৰে আৰু যি এটা লাগে একদম বুলিয়ে পিন্ধা কঁকাল বেকা ডিঙি বেকা গোটেইখন কাটিলে পোক ওলোৱা আৰু বিকিবলগীয়াকৈ যদি ওলায়ো তেতিয়া কি হয় গম পায়নে? আমি যদি ৰঙালাও কেজি 40 টকা 50 টকা কিনি খাওঁ নহয়, আমি যদি বিকিবলৈ যাওঁ নহয় এইডাল ৰঙালাওটো 10 টকা। সেইবাবে খেতিত মন নবহা হ'ল আৰু গম পায়নে? ধুন্দুলি চুন্দুলি আমি কিনিয়ে খাওঁ 30 টকা 40 টকা দি, কিন্তু আমি বিকিবলৈ গ'লে 7 টকা 8 টকা 5 টকা এনেকুৱা হয়। আমাৰ কি আগতীয়াই হয়নে পাছতীয়াই হয়নে নাজানো আৰু, কিন্তু আমাৰ এনেকুৱাই দাম পাওঁ মানে গাঁৱলীয়া দেখি আমাৰ এইফালে মানুহবোৰ অকৰা বুলি ঠগেই নে কিয়ে নে ভগৱানেহে জানে আৰু। সেইবাবে আগবোৰকে কাটি কাটি খাওঁ আৰু খুব। এসাঁজ খালে এসাঁজলৈ চিন্তা, চাউল থাকিলে শাকলৈ চিন্তা, শাক থাকিলে চাউললৈ চিন্তা, গঢ়িবলৈ পালে পিন্ধিবলৈ চিন্তা, পিন্ধিবলৈ পালে গঢ়িবলৈ চিন্তা, এনেকৈয়ে আমাৰ সংসাৰ চলি আছে আৰু কি কৰিব। দুখৰ বিলৈ বুলি ক'লেও এতিয়া লাজে পাম চাগে নহয় জানো? নক'লেও নোৱাৰি নহয়, কিমাননো মনতে সাঁচি থ'ম আৰু। কৈ দিছোঁ কথাবোৰ আপোনালোকক শ্বেয়াৰ কৰি পিনি আৰু আমাৰ দুখ বেদনাবোৰ আপোনালোকে আকৌ কিজানি বুজি পায় নি? চব কথা বাদ দি ৰঙালাও কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া বনাম যদি ৰঙালাওকে আৰু কঁঠাল গুটি মচুৰ দাইলৰ লগত বনাম থুপথুপীয়াকৈ। খাই চাবচোন বনাই কেতিয়াবা যদি না খোৱা, খাই ভালেই লাগে ধুনীয়াকৈ। এনেকেই আৰু ধেমালি ধুমুলাৰ মাজেৰে দিনটো পাৰ কৰিছোঁ। আপোনালোকক যদি কিবা এটা ভুলো কৈছোঁ আপোনালোকে বেয়া চেয়া নাপাব। যদি ভুল কৈছোঁ বেয়াও পাইছে কমেণ্টৰ যোগেদি শুধৰাই দিব বুলি আশা কৰিলোঁ। যিহেতু আমাৰ ইমান কথা কোৱা এক্সপিৰিয়েঞ্চ নাই, যি আহে মুখলৈ তাকে কৈ দিওঁ। সেইকাৰণে আৰু যদি ক'ৰবাত ভুলো কৈছোঁ আপোনালোকে শুধৰাই ল'ব। শাক কুটি হৈ গ'ল, শাক কুটি থাকোঁতে আন্ধাৰ হ'ল নিচিনা, যিহেতু পিটিকা কাম বহুত একদম ওলাই বাছি কৰি থাকোঁতে বহুত দেৰি হ'ল। আপোনালোকক সম্পূৰ্ণকৈ নেদেখুৱালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।